কৃষ্ণ পাৰে ইজনে ইজনীৰ মাজেৰে হৈ এই বোলে গকুল আৰু গোপী আউৰি কৃষ্ণৰ বাহিৰ ৰৈ ৰ'ব তেতিয়া কৃষ্ণই গোপীসকলক কৈছে কি কৈছে হে গোপীসকল তোমালোকৰ জানো ঘৰ বাৰী নাই তোমালোকৰ জানো পুত্ৰ ভাৰ্য স্বামী দেৱতা নাই তেতিয়া গোপীসকলে কৃষ্ণই কৈছে হে কৃষ্ণই তুমি ইমান ধুনীয়া তোমাৰ বাহিৰ মানুহে আমি ৰৈ ৰ'ব জানো কৃষ্ণ সমপ্ৰেমিক মানুহ আছিল আৰু তেতিয়া কৃষ্ণই লগা গাইছে কানাই বাহি বজা রাধা